क्यों रीजन बता सकते हैं क्यों कैंसिल किया था आपने? हाँ ऑब्वियसली आप लोग ने जिस प्राइस शो किया था ना, जिस प्राइस में आप लोग का साथ डील हुआ था उस रूम के लिए, तो ऑनर का साथ बात करने के बाद उन्होंने बोला कि इस प्राइस में तो हम लोग आपको रूम नहीं दे पाऊंगी। बात यही है एक नंबर। नंबर 2, और उन्होंने बोला था कि रात को 8 बजे का बाद ही आप लोग को चेक इन मिलेगा। अभी रूम फुल है, अभी नहीं मिलेगा। रात को 8 बजे के बाद ही आप लोग को रूम मिल सकता है। नमस्कार राइज, केनेकुवा आपनालोকৰ? निश्चय ভালেই আছে আৰু মোৰো ভাল। তো আজি আপোনালোকে নিশ্চয় থাম্বনেইল চাই গম পাইছে আজি কি টপিকৰ ওপৰত মই কথা এটা ক'ব ওলাইছোঁ। মানে কথা এটা হ'ল, চিধা চিধি কথাটোত আহোঁ। আমি কেইজনমান ফ্ৰেণ্ড ওলাইছিলোঁ কেইদিনমান আগত অকণমান বাহিৰত ফুৰিবলৈ। তো তাৰ কাৰণে ধৰক গুৱাহাটীত আমি ৰুম লৈছিলোঁ 4টা, আৰু লৈছিলোঁ আমি অ'য়ৰ পৰা। ঠিক আছে, তো অ'য়ৰ পৰা আমি ৰুম লৈ মিলি তাতে আমি অনলাইন পে'মেণ্ট কৰিছিলোঁ, যাৰ ফলত আমাৰ কিছুমান প্ৰব্লেমৰ সন্মুখীন হ'ব লগা হৈছে। এতিয়ালৈকে সেই প্ৰব্লেম ছল্ভ হোৱা নাই, আৰু মোৰ লগা নাই যে এই প্ৰব্লেমৰ সমাধান হ'ব বুলি। আমি ৰুম বুকিং কৰিছিলোঁ 4টা, তাতে পে'মেণ্ট কৰিছিলোঁ আমি অনলাইন 1390 টকা এডভান্স। সম্পূৰ্ণ ৰুমৰ নহয়, এডভান্স এটা ডিপজিট দিব লাগে। তো 1390 টকা আমি পে'মেণ্ট কৰিছিলোঁ, আৰু পে'মেণ্ট কৰাৰ পিছত সিহঁতে আমাক এটা ৰুম দিছিলে, এটা লোকেশ্যনত দিছিলে। এই লোকেশ্যনটো গড়চুক এৰিয়াৰ হ'ব চাগে কোনোবা ছাইড এটা। তো নাম্বাৰ, কণ্টেক্ট নাম্বাৰ, লোকেশ্যন গোটেইখিনি দিলে। দিয়াৰ পিছত আমি সেই হিচাপে অনাৰৰ লগত কথা পাতিলোঁ যে দাদা আমাৰ এনেকুৱা 4টা ৰুম আছে, বুকিং আছে আপোনাৰ হোটেলত, তো আপোনাৰ একজেক্ট লোকেশ্যনটো দিয়ক। তো তেখেতে চাই মিলি কিনে ক'লে যে মোৰতো কোনো এনেকুৱা ইনফৰ্মেশ্যন অহা নাই, বা আপোনাৰ তাত যে আপোনাৰ কাৰণে যে ৰুম বুকিং আছে। তো মই অকণমান ভাবিলোঁ এইটো চিন্তাৰ বিষয় যে অ'য়ত পইচা দিলোঁ, সিহঁতে ৰুমৰ আপোনাৰ কি বুলি কয় ফোন নাম্বাৰ দিলে, লোকেশ্যন দিলে, তেখেতে আৰু ধৰক এতিয়া আমাৰ কাৰণে ৰুম নাই বুলি কৈছে। তো মই ক'লোঁ যে দাদা আমি অ'য়তটো বুকিং কৰিছিলোঁ এনেকৈ, আপোনাৰে নাম্বাৰ দিছে, কৈছে আছে মোৰ হোটেল ৰুম আছে, বাট অ'য়ৰ লগততো মোৰ কোনো টাই আপ নাই, এনেকৈ ক'লে। বুজি পাইছে? তো মই ভাবিলোঁ এইটো কিবা নিশ্চয় কিবা অলপমান 2 নম্বৰী হৈছে চাগে। তাৰপিছত মই ক'লোঁ যে তেনেহ'লে সিহঁতে কিয় আপোনাৰ নাম্বাৰটো দি, তেখেতে আকৌ ফোন কৰি কিনে অলপমান দেৰিকৈ মোক কল বেক কৰিলে, কৰি কিনে ক'লে যে আছে ৰুম, নহয় মই কথা পাতিলোঁ, বাট আপোনালোকক যিটো এমাউণ্টত ৰুমটো দিছে সেই এমাউণ্টত মই আপোনাক ৰুম দিব নোৱাৰিম। 1 নম্বৰ কথা। ডেট মিনছ মই অ'য়ৰ লগত কথা পাতি কিনে ফোনত যিটো ৰুমত মই ঠিক কৰিছিলোঁ, যিটো ৰুম ঠিক কৰিছিলোঁ এমাউণ্টত তাত, যে এইটো আপোনাৰ মোটামুটি 4,000 নে 4,500 টকাত গোটেইখিনি 4টা ৰুম আমি ঠিক কৰিছিলোঁ। তাৰে 1390 টকা এডভান্স দিয়া গ'ল। তো তেখেতে কৈছে সেইটো এমাউণ্টত আপুনি কিন্তু ৰুম নাপাব, মোটামুটি 6,000-7,000 টকামান লাগিব বুলি কৈছে সিহঁতে, অৰ্থাৎ যিটো ৰুমৰ অনাৰ। আৰু 2 নম্বৰ কথা, আমাক ৰাতি 8টাৰ পিছত চেকিং কৰিব দিব কৈছে। এতিয়াতো খালী নাই, আপুনি যদি কৰে 8টাৰ পিছত চেকিং কৰিব পাৰিব, এতিয়া নোৱাৰে। তো এইটোতো কোনো কথা নহয়। এজ পাৰ পলিচি, যেতিয়া আপুনি এটা হোটেল, এটা ৰুম বুকিং কৰিব, তেতিয়া আপোনাক 11টা বজাত বা 12টা বজাৰ পিছত আপোনাক চেকিং কৰিব দিব। 8টা-9টা বজাত আপোনাক চেকিং কৰিব, সিহঁতে পাৰ্মিশ্যন দি দিয়ে। আপুনি নিজে যদি ইচ্ছা কৰে যে মই 8টা-9টা বজাত চেকিং কৰিম, ঠিক আছে, আপুনি সেইটো কৰিব পাৰে, বাট হোটেল কৰ্তৃপক্ষই আপোনাক ক'ব নোৱাৰে যে 8টাৰ পিছত আপুনি চেকিং কৰিব। এইটো এটা ভুল। তো যি নহওক হৈছে, তো আমাৰতো ধৰক এনেকুৱাকৈ প্ৰব্লেম হ'ল। তো প্ৰব্লেম হোৱাৰ পিছত আমি কি কৰিলোঁ, ক'লোঁ যে তেখেতক যে আমিতো পে'মেণ্ট কৰি দিলোঁ, তো এনেকুৱা পজিশ্যনততো আমিতো ৰুম ল'ব নোৱাৰিম। এতিয়া আমাক এক কাম কৰক, আমাক পে'মেণ্টটো ৰিফাণ্ড কৰি দিয়ক। কথাটো আহিল সেইটোত। তো তেখেতসকলে কৈছে ঠিক আছে, আপুনি এটা কাম কৰক, আপোনাৰ ফালৰ পৰা কেঞ্চেল কৰাই দিয়ক, অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰত আপোনাক এমাউণ্টটো দি আছোঁ। তো মই কেঞ্চেল কৰাই দিলোঁ। কেঞ্চেল কৰাৰ পিছত 24 ঘণ্টা গ'ল। তাৰে পিছত মই কণ্টেক্ট কৰালোঁ। কণ্টেক্ট কৰি মিলি নাই, সিহঁতে একো ৰেছপন্স নিদিয়ে। ফোনটো লাগি যায় অ'য়ত, লগাৰ পিছত সিহঁতে আকৌ ট্ৰান্সফাৰ কৰাই দিয়ে মোৰ কলটো বেলেগ এটা কললৈকে। ঠিক আছে, 2 টিপিব দিয়ে, 1 টিপিব দিয়ে, 2 টিপু 1 টিপু, নাই নালাগে। তাৰপিছত অ'য়ৰ কৰ্তৃপক্ষই কয় যে এইটো আমাৰ ডিপাৰ্টমেণ্টত নহয়, এইটো বেলেগ ডিপাৰ্টমেণ্ট আছে। তো সেই ডিপাৰ্টমেণ্টত ফোনে নালাগে যিটো ডিপাৰ্টমেণ্টত আপুনি ৰিফাণ্ড পাব লগা আছে, যিটো ডিপাৰ্টমেণ্টৰ পৰা আপুনি ৰিফাণ্ড পাব লগা আছে। তো মেইন কথাটো হ'ল কি, এনেকৈ যদি হয়, অ'য়ৰ লগত কোনোবাই অনলাইনত পে'মেণ্ট কৰিব বিচাৰিব নেকি? মই বিশেষকৈ নিবিচাৰোঁ। আৰু যিখিনি ভিউৱাৰ্ছ মোৰ আপোনালোকে চাই আছে, হয়তো আপোনালোকে কেতিয়াবা যাব লাগিব পাৰে, ঠিক আছে, ফুৰিব হওক, কেতিয়াবা ধৰক ইণ্টাৰভিউৰ ক্ষেত্ৰত হওক, বা নানানটা ধৰণৰ আপোনাৰ ৰুম বুকিং কৰিব লাগিব পাৰে, বাট আপোনালোকে কেতিয়াও অনলাইন পে'মেণ্ট নকৰিব, কাৰণ মই ভুক্তভোগী হৈছোঁ সেইটো বিষয়ে। আৰু 2 নম্বৰ কথা, কেতিয়াবা যদি ৰুম আপোনালোকে লয়, তেতিয়াহ'লে অনলাইনত
একদম মৰি গ'লেও নকৰিব, অফলাইন গৈ কিনে ল'ব। অফলাইন যাব, ৰুমবিলাক চাব, চাই মেলি কিনে তাতে আপুনি সুধিব দামবিলাক কি আছে কি নাই, ধুনীয়াকৈ হাইজিন হয় নে নহয়, তাৰপিছত আপোনালোকে পে'মেণ্ট কৰিব। কিন্তু অনলাইনত যদি আপোনালোকে পে'মেণ্ট কৰে তেতিয়াহ'লে মোৰ নিচিনা আপোনালোকেও পস্তাব লাগিব। তো এইখিনি কথা মই আজি 11 তাৰিখৰ পৰা তাৰমানে মোৰ মাথাত সোমাই আছিলে, আৰু সদায় সদায় ফোন কৰাও নাযায় সিহঁতক। তো ৰিচেণ্ট মই আৰু ফোন কৰিছিলোঁ সিহঁতৰ লগত, আৰু আজিও কৰিছোঁ মই ফোন এটা, যে মোৰ ৰিফাণ্ডৰ ক্ষেত্ৰত আপোনালোকে কি ডিচিশ্যন লৈছে, ঠিক আছে। তো কি ফোন কৰি কিনে কি সিহঁতৰ লগত কথা পাতিলোঁ আপোনালোকক একবাৰ মই শুনাই দিওঁ, বলক আহক আমি অয়ৰ লগত কথা পাতোঁ অলপমান। Thank you for choosing Oyo. This call may be recorded for quality assurance. Please note that हेलो वेलकम टू ओयर रिजर्वेशन डेस्क सर, मैं शिवानी, क्या सहायता कर सकती हूँ? मैडम मुझे रिफंड चाहिए। आपने रिफंड के रिगार्डिंग कॉल किया है सर? हाँ, किस डेट का रिफंड है आपका? 11 तारीख को बुकिंग था मेरा, तो कैंसिल हो गया था उस दिन ही, तो रिफंड नहीं मिला है अभी तक मुझे। इसी नंबर से रिफंड मतलब बुकिंग की थी आपने? नहीं दूसरा नंबर से। बताइए सर। 955। लाइन पे रहे सर। 11 से 12 की बुकिंग है, टाउन हाउस ओके ही सिटी राइट? हाई सिटी ओके। आप लाइन पे बने रहे, मैं चेक करके आपको बताती हूँ। एक्चुअली मैडम बात यही है ना, आप लोग मतलब आधे घंटा तक मतलब लाइन में ही रुका देते हो होल्ड में, तो इतना देर मतलब लाइन पे 190 रुपीज पे किया हुआ था। हाँ, আকৌ ৰাখি দিলে হলত, দেখিছে আপোনালোকে। यस सर। हाँ बोले हो गया। आपका जो बुकिंग है ना उसका रिफंड नहीं आया है, बुकिंग तो कैंसिल हो गई। और आपकी बुकिंग सालू मैम ने की थी? हाँ वो नाम तो याद नहीं है कौन किया था, लेकिन बुकिंग किया था और कैंसिल भी हो गया था, ठीक है। ऑटोमेटिक नहीं, उसको कैंसिल किया गया था। क्यों, रीजन बता सकते हैं क्यों कैंसिल किया था आपने? हाँ ऑब्वियसली, आप लोग ने जिस प्राइस शो किया था ना, जिस प्राइस में आप लोग का साथ डील हुआ था उस रूम के लिए, तो ऑनर का साथ बात करने के बाद उन्होंने बोला कि इस प्राइस में तो हम लोग आपको रूम नहीं दे पाऊंगी। बात यही है, एक नंबर 2, और उन्होंने बोला था कि रात को 8 बजे का बाद ही आप लोग को चेक इन मिलेगा। अभी रूम फुल है, अभी नहीं मिलेगा, रात को 8 बजे के बाद ही आप लोग को रूम मिल सकता है। ये 2 रीजन है, इसीलिए हम लोग ने कैंसिल किया उसको, क्योंकि हम लोग तो मतलब रास्ते में रुक नहीं सकते हैं ना 8 बजे तक। हाँ ठीक है, तो आप लाइन पे बने रहे, मैं आपकी कॉल रिफंड डिपार्टमेंट में कनेक्ट करा देती हूँ। हाँ आप उनसे बात करिए। सुनिए मैडम, ये प्रॉब्लम यही है कि रिफंड जो डिपार्टमेंट है ना उसमें कॉल नहीं लगता है। आप जो ट्रांसफर कर रहे हैं अभी उसमें से कॉल नहीं लगता है, क्योंकि तो मैं आपकी ना कॉल सर्विस में ट्रांसफर की जा रही होगी, मैं आपकी कॉल डायरेक्ट रिफंड डिपार्टमेंट में कनेक्ट करा रही हूँ, ठीक है ना। सर्विस में कॉल कनेक्ट होगी, आपकी कॉल डायरेक्ट रिफंड डिपार्टमेंट में कनेक्ट होगी। तो आप पे 3 से 4 कॉल क्यू में है, मतलब अभी वो कॉल वेटिंग में है, तो आपको थोड़ा वेट करना पड़ेगा 10 से 7 मिनट। तो आप लाइन को डिस्कनेक्ट नहीं कीजिएगा, मैं ट्रांसफर कर देती हूँ, ठीक है। और वहाँ पर बात होगी ना तो वो आपका रिफंड करा देंगे। बुकिंग आपकी कैंसिल हो गई है, ठीक है सर? नहीं, ये तो बुकिंग कैंसिल हो गया ना। हाँ जी। हाँ, तो पहले जो एग्जीक्यूटिव से बात हुआ था उन्होंने बोला था कि आपका तो ये बुकिंग कैंसिल हुआ ही नहीं। कैंसिल हो गई है बुकिंग, आप लाइन पे बने रहे। तो पहले का एग्जीक्यूटिव ने क्यों झूठ बोला है, क्यों झूठ बोला था वो कि ये कैंसिल नहीं हुआ? क्योंकि उन्हें इसके बारे में नहीं पता ना, नो शो बुकिंग शो रहा है। इसका मतलब क्या होता है कि आपने बुकिंग करी और आपने 10 मिनट के अंदर अगर बुकिंग कैंसिल कर दी तो वो नो शो बुकिंग में काउंट होती है, ओके। अच्छा, तो इसलिए बोल दिया होगा कि बुकिंग कैंसिल नहीं हुई। तो मैडम ये ये मैडम कनेक्शन जब आप ट्रांसफर कर रहे हो कॉल, ये मुझे कुछ दबाना पड़ेगा क्या? दो दबाइए, ये नंबर दबाइए। नहीं, कॉल जो है वो होल्ड पे चली जाएगी वेटिंग में, क्योंकि मैं आपकी कॉल ट्रांसफर कर रही हूँ। तो अभी 3 कॉल वेटिंग में है, तो मैं आपकी कॉल भी कनेक्ट करा दे रही हूँ। कॉल कनेक्ट होने में 10 से 7 मिनट का समय लग सकता है। कॉल को डिस्कनेक्ट ठीक है, नो इशू, मैं 10 मिनट रुक सकता हूँ, ठीक है।
10 मिनट वेटिंग कर सकता हूँ अभी लेकिन ट्रांसफर कर रही हूँ, कॉल ओटीपी पे चली जाएगी। हाँ ठीक है, लेकिन डिस्कनेक्ट मत कीजिएगा। ठीक है, मैं ट्रांसफर कर देती हूँ। कीजिए। এই হৈছে আপোনাৰ শুনা পাইছে, ঠিক আছে। এনেকুৱাকৈ আপোনাৰ অ'য়' ছাৰ্ভিচৰ কথা যিবিলাক এক্সিকিউটিভ থাকে, কোনে কি মদ ভাং খাই কিনে তাতে বহি আছে নে কি আছে একো হিচাপ নাই। কোনোবাই ক'ব আপোনাৰ বুকিং কেঞ্চেল হোৱা নাই, কোনোবাই ক'ব আপোনাৰ বুকিং কেঞ্চেল হৈছে, ঠিক আছে। কোনোবাই ক'ব আপোনাৰ কি বুলি কয় পইচাটো নোসোমায়, কোনোবাই ক'ব সোমাব, ট্ৰান্সফাৰ কৰিব ক'ব 10 মিনিট। এতিয়া আপুনি চাওক 10 মিনিট ৰখিব দিছে ন, মই 10 মিনিট আপোনালোকৰ আগত ইয়াতে ৰখাম, তাৰপিছত আপোনালোকে গম পাব যে কি হৈছে কি হোৱা নাই। তাৰমানে হাৰাছমেণ্টৰ তাৰমানে বাকী নাই মোৰ জিন্দগীত, তাৰমানে অ'য়' ৰুমত বুকিং কৰা হেন হৈছে মোৰো। তো ভুলতো এইটো কাম আপোনালোকে কেতিয়াও নকৰিব। এইটো চাওক হল্ডতে আছে এতিয়ালৈকে। এনেকৈ 11 তাৰিখৰ পৰা মই ফোনে কৰি আছোঁ আৰু মোক হল্ডতে ৰাখি আছে। আৰু যদি সেই বিৰক্তিত মই ভিডিঅ'টো বনাব লগা হৈছে। ধুনীয়া ধুনীয়া গান শুনাই থাকিব অ'য়'ৰ পৰা, আপোনালোকে বহি শুনি থাকক। এই চাওক ৰাইজ, 10 মিনিট হৈ গ'ল। এনেকুৱা 10 মিনিট মই 11 তাৰিখৰ পৰা বহুত খেদালোঁ, কিন্তু ৰেছপন্স হ'লে নাই। এইটো চাওক, এইটো নিজে নিজে কাটি যাব মোটামুটি আধা ঘণ্টামানৰ পিছত। ৰাইজ কাহিনী এইটোৱে, আপোনালোকে দেখিলে। এইটো 10 মিনিট নহয়, 11 মিনিট নহয়, আপুনি 12, 13, 14, 15, 20 মিনিট 30 মিনিট ৰখি যাওক না। এইটো নাম্বাৰত যে সিহঁতে ট্ৰান্সফাৰ কৰাইছে ন, কানেক্ট কৰাইছে, জিন্দগীত ফোন নালাগে। এইটো চাওক ৰাইজ, এতিয়া 25 মিনিট হৈ কিনে 26 মিনিটত সোমাব, বাট ফোন কানেকশ্যন হোৱা নাই। আপোনালোকক লাইভ দেখাই আছোঁ। তো এইখিনিতে ষ্টপ কৰিম মই, কাৰণ এনেকৈ থাকিলে নহ'ব। কাৰণ গম পাই গৈছোঁ ইহঁতৰ কাহিনী কিমান। 11 তাৰিখৰ পৰা মই গম পাই আছোঁ, জাষ্ট আপোনালোকক দেখাৰ কাৰণে এইটো ৰেকৰ্ড কৰি দেখালোঁ মই। তো ৰাইজ আপোনালোকে নিজে দেখিলে, এতিয়ালৈকে ফোন কানেক্ট হোৱা নাই। তো এইখিনিয়ে মই আপোনালোকক ক'ব বিচাৰোঁ, অ'য়ত হোটেল যদি আপোনালোকে বুক কৰে কেতিয়াও অনলাইন পে'মেণ্ট নকৰিব, নতুবা মোৰ নিচিনা ভুক্তভোগী আপোনালোকে হ'ব। আৰু এনেকৈ হ'লে খুবেই বেয়া, কাৰণ মানুহ হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব কেতিয়াবা যদি এনেকুৱাকৈ হৈ থাকে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰাই দিব, আৰু আপোনালোকেও অলপমান সজাগ হ'ব।